আমি হয়তো যোৱাকালিৰ পৰা মন কৰিছোঁ বা ছ'চিয়েল মিডিয়াতে হওক বা নিউজ চেনেলতে হওক যে ইণ্ডিয়াৰ কেৰেলাত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্কৰ পৰা অহা এজনী গৰ্ভৱতী হাতীক কেইজনমান উন্মুক্ত দানৱৰূপী মানৱে এটা মাটি কঁঠালৰ ভিতৰত ফটকা ভৰাই সেই মাটি কঁঠালটোক খাবলৈ দিছিল। যিটো মাটি কঁঠাল সেই হাতীজনীয়ে খোৱাৰ পাছত তাইৰ মুখত সেই ফটকা ফুটি গৈছিল, যাৰ ফলত তাইৰ জিভা আৰু মুখত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু সিমানখিনি হোৱাৰ পাছতো সিমানখিনি মানুহে তাইক বিশ্বাসঘাতকতা কৰাৰ পাছতো তাই না কাৰোবাৰ ঘৰ ভাঙিলে না কাৰোবাক আক্ৰমণ কৰিলে। তাই চিধা সেই জেগা ত্যাগ কৰি এখন নদীত তাই শুৰডাল জুবুৰিয়াই সোমাই গ'ল, যাতে তাইৰ যি বিষ আছিলে বা যি দুখ পাইছিলে, ঘাঁ হৈছিলে, যাতে সেয়া ভাল হৈ যায়। কিন্তু অৱশেষত ৩ দিনৰ পাছত তাই নিয়তিৰ আগত হাৰ মানিবলগীয়া হ'ল। কি ক'ম, ক'বলৈ কোনো ভাষা নাই। মানুহ যে ইমান নিৰ্দয়ী হ'ব পাৰিব মই আগতে ভবা নাছিলোঁ। হাতীজনীৰ কি ভুল আছিলে? আমি যে তেনেকুৱা কৰিলোঁ, আমাৰ কি প্ৰফিট কি হ'ল? হাতীজনীটো মৰিলে, তাৰ গৰ্ভত থকা সন্তানটোও মৃত্যু হ'ল। গৰ্ভত থকা সন্তানটোৰ কি ভুল আছিলে? কেলে আমি জীৱ জন্তুৰ প্ৰতি থকা আমাৰ মনোভাৱটো কেলে আমি ইমান বেয়া? মই জাষ্ট এটা এক্সাম্পল এটা দিছোঁ যে আমাৰ জীৱ জন্তুৰ প্ৰতি থকা আমাৰ মনোভাৱ কেনেকুৱা, যাৰ এটা এক্সাম্পল দিছোঁ। এটা ৰাস্তাত যদি এখন গাড়ীয়ে যদি এজন মানুহক যদি এক্সিডেণ্ট কৰে বা খুন্দিয়াই দিয়ে, কি হয়? পূৰা মানুহ ভিৰ হৈ যায়। এক্সিডেণ্ট হোৱা মানুহজন লগালগ এম্বুলেঞ্চ আনি হস্পিটেলত এডমিট কৰিব, বা যদি স্পট ডেথ হৈ যায়, তেতিয়া গাড়ীবিলাক আমি কি কৰোঁ? কিছুমান মানুহেতো গাড়ী গ্লাছ ভাঙি গাড়ী বৰবাদ কৰি পেলায়। কিন্তু সেই এক্সিডেণ্টটোত সেই মানুহজনৰ সলনি যদি এটা কুকুৰৰ যদি এক্সিডেণ্ট হয় বা এটা ছাগলীৰ যদি এক্সিডেণ্ট হয়, কেইজন মানুহে গৈ পেলাই সেই ছাগলীটো বা কুকুৰটোক গৈ পেলাই হস্পিটেলত এডমিট কৰেগৈ? কোনো নকৰে। বেছিতকৈ বেছি এজন দুজনে গৈ মুখত অলপ পানী দিলে, বাছ হৈ গ'ল। তাৰপাছত দেখিব যে সেই কুকুৰটোৰ ওপৰত গাড়ী চলি লাষ্টত কুকুৰ কোনটো ৰাস্তা কোনটো ধৰিবই নোৱাৰি, পূৰা ৰাস্তাৰ লগত সমান হৈ যায়। সেয়াই হৈছে আমাৰ জীৱ জন্তুৰ প্ৰতি থকা সহানুভূতি বা মনোভাৱ। আৰু এই মনোভাৱ আমি চেঞ্জ কৰাৰ দৰকাৰ, নহ'লে আমাৰ মানৱ জাতিৰ ওপৰত বহুত ডাঙৰ বিপদ আহিব। অলৰেডি এতিয়া আছেই। জাষ্ট এটা এক্সাম্পল দিছোঁ, চাওক শুনক। কৰোণা, আজি জানুৱাৰীৰ পৰা আজি জুন হৈ গ'ল, এতিয়ালৈকে কৰোণা ঠিক হোৱা নাই। দিনক দিনে ইয়াত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা বাঢ়ি গৈ আছে, মৃত্যুৰ সংখ্যাও বাঢ়ি আছে। কিন্তু এতিয়ালৈকে এটামান এনেকুৱা নিউজ পাইছে নেকি যে কৰোণাত আক্ৰান্ত হৈ কোনোবা জীৱ জন্তু মৃত্যু হোৱা শুনিছে জানো? নাই হোৱা। কৰোণা কেৱল মানৱ জাতিতে হৈ আছে, জীৱ জন্তুত নাই হোৱা। চাবলৈ গ'লে কৰোণা মানৱ জাতিৰ বাবে অভিশাপ হয়, কিন্তু জীৱ জন্তুৰ কাৰণে এটা আশীৰ্বাদ হয়। আৰু এই হাতীটোৰ লগত যে আমি এনেকুৱা কৰিলোঁ, ইয়াৰো এটা পৰিণাম আমি পাম, নিশ্চয় পাম। আমি মানৱ জাতিটো জীৱশ্ৰেষ্ঠ হ'লোঁ বুলি এনেকুৱা নহয় যে পৃথিৱীত অকল আমি জীয়াই থাকিম, বাস কৰিম। সকলোৰে ইয়াত থকাৰ অধিকাৰ আছে, সকলোৰে বাচি থকাৰ অধিকাৰ আছে। মাৰাৰ কাৰো অধিকাৰ নাই। কোনোবা এটা যদি জীৱ যদি এই বিশ্বৰ পৰা, পৃথিৱীৰ পৰা যদি একেবাৰে নাইকিয়া হৈ যায়, কিন্তু তাৰ প্ৰভাৱ পৰিব। এতিয়া চাওক, এতিয়া যি ফৰিঙৰ উৎপাত হৈ আছে, আমি নিউজ চেনেলত বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পাই আছোঁ। বিভিন্ন জেগাত, পাকিস্তানে হওক বা ইণ্ডিয়াতে হওক, বহুত জেগাত ফৰিঙৰ উৎপাত হৈ আছে, খেতি বাতি নষ্ট কৰি পেলাইছে। কেলে হৈ আছে? আজি ফৰিঙক কিহে খায়? চৰাই চিৰিকটি, ভেকুলী, সাপ এইবিলাকে খায়। কিন্তু আজি চৰাই চিৰিকটি কমি গৈ আছে। আমি মাৰি খাই শেষ কৰি পেলাইছোঁ। এতিয়া ডিমাপুৰত যাওক, ডিমাপুৰত বজাৰত যাওক, অপেনলি ভেকুলী বস্তাই বেছে। বনৰীয়া চৰাই, সাপ, সেইবিলাক খাই আমি শেষ কৰি পেলাইছোঁ। চ' সেইবিলাক ফৰিংবিলাক খাব কোনে?
সেইবিলাক খোৱাৰ বস্তুৱেই নাইকিয়া হৈ গৈছে। ফৰিংবিলাকক যে খাব, যে চিকাৰ যে কৰিব ফৰিংবিলাকক, সেই ফৰিংবিলাক খোৱাৰ কোনো নাইকিয়া। চৰাই ভেকুলী সংখ্যা কমি গৈছে দিনক দিনে। চ' সিহঁতৰ সংখ্যা অবভিয়াছলি বাঢ়িব। সেইটো কাৰণে বাচি থকাৰ অধিকাৰ সকলোৰে আছে। কাৰোবাৰ যদি আমি ভাল কৰিব নোৱাৰোঁ, চ' তাৰ বেয়া কৰাৰো অধিকাৰ আমাৰ নাই। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাব। মই যিখিনি কথা ক'লোঁ তাক হয়তো বুজি পাইছে। আমি অকলেই বিশ্বত আমি জীয়াই থাকিবলৈ নোৱাৰোঁ। আমাক জীয়াই থাকিবৰ কাৰণে জীৱ জন্তু গছ গছনিৰ আমাৰ দৰকাৰ। পৃথিৱীৰ পৰা যদি ভেকুলী নাইকিয়া হৈ যায়, চ' ভেকুলী নাইকিয়া হৈ গ'লে সাপো নাইকিয়া হৈ যাব। সাপ যদি নাইকিয়া হৈ যাব, সাপক যিবিলাক সাপে খায় বা যিবিলাক চৰাই খায়, মাংসভোজী চৰাই খায়, সেইবিলাকো নাইকিয়া হৈ যাব। চ' প্ৰত্যেকটো জীৱৰ লগতে প্ৰত্যেকটো জীৱৰ এটা লিংক আছে, কানেকশ্যন আছে, যাক আমি কওঁ খাদ্য শৃংখল বুলি। চ' আশা কৰোঁ আমি জীৱ জন্তুৰ প্ৰতি থকা যি আমাৰ বেয়া মনোভাৱ, সেইটো আমি চেঞ্জ কৰিম। আৰু এটা কথা ক'বলৈ বিচাৰিম গঁড়ক লৈ পেলাই, যি আমি গঁড়ৰ খৰ্গ যিহেতু অসমত বহুত হত্যা কৰা হয়। গঁড়ৰ খৰ্গৰ কাৰণে প্ৰত্যেক বছৰে অভয়াৰণ্য নেশ্যনেল পাৰ্কত বহুত গঁড় মৃত্যুমুখত পৰে খৰ্গৰ কাৰণে। খৰ্গৰ লৈ পেলাই কথা এটা ক'বলৈ বিচাৰিম। বহুতে হয়তো কয় যে খৰ্গত মেডিচিন থাকে গঁড়ৰ খৰ্গত। আৰু কিছুমানে কয় যে গঁড়ৰ খৰ্গৰ যদি এটুকুৰ আঙুঠি হাতত যদি পিন্ধা হয়, তেন্তে শত্ৰুৰ পৰা বচাব। চ' এইটো একেবাৰে মিছা। কাৰণ আপোনালোকে নিজে ভাবি চাওক, যিটো গঁড়ৰ খৰ্গ তাৰ জন্মৰ পৰা মৃত্যুলৈকে সেই গঁড়টোত লাগি থাকে। চ' সেই ইমান ডাঙৰ খৰ্গটোৱে তাক শত্ৰুৰ পৰা বচাব নোৱাৰে, তেন্তে সেই খৰ্গটোৰ এটুকুৰ আঙুঠিয়ে আপোনাক কেনেকৈ শত্ৰুৰ পৰা বচাব? চ' সেইটো কাৰণে জীৱ জন্তুৰ প্ৰতি থকা এই আমাৰ বেয়া মনোভাৱ, ভুল মনোভাৱবিলাক আমি আঁতৰ কৰা দৰকাৰ। তেতিয়াহে আমি এই পৃথিৱীত আমি বাচি থাকিব পাৰিম। তো আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকে ভাল পালে চাই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বন্ধুসকল আজিলৈ মই বিদায় লৈছোঁ। জয় হিন্দ, জয় অসম।